আমাৰ তামোলপুৰত এই বিষয় সভাখন অনুষ্ঠিত কৰা হৈছে। তাত আমাৰ ৰাজ্যিক সাংগঠনিক সম্পাদক যিজন নতুনকৈ আমাৰ স্থলাভিষিক্ত হৈছে, য'ত আমাৰ আদৰণীয় ফণীন্দ্ৰনাথ শৰ্মা ডাঙৰীয়া আছিল, তেখেতক হাৰিয়ানা ক্ষেত্ৰলৈ দিয়া হৈছে আৰু হাৰিয়ানা কেন্দ্ৰৰ সন্মানীয় ৰবীন্দ্ৰ ৰাজু ডাঙৰীয়াক আমাৰ অসমৰ আৰু ত্ৰিপুৰাৰ দায়িত্ব দিয়া হৈছে। আজি তেখেতে এই সভাত প্ৰথমবাৰৰ কাৰণে উপস্থিত থাকিব আৰু আমাৰ বিষয়ববীয়াসকলৰ আলাপ আলোচনা কৰি আগন্তুক লোকসভা নিৰ্বাচন, আগন্তুক দিনৰ সংগঠন শক্তিশালী কৰা হ'ব আৰু আগন্তুক দিনৰ যি কাৰ্যক্ৰম এই বিষয়ে চৰ্চা কৰা হ'ব। BTAD মানে বিধানসভা বা লোকসভা নহয়, যিটো আমাৰ সংগঠনৰ নিয়মিত বৈঠক এইখন। এই প্ৰতি মাহত আমি বিষয়ববীয়া সভা পাতোঁ আৰু বিষয়ববীয়া সভাখন গুৱাহাটীত অনুষ্ঠিত তাৰ আগত কচমেটিক টাউনবিলাকত এই সভাখন অনুষ্ঠিত কৰোঁ, যাৰ দ্বাৰা আমাৰ কাৰ্যকৰ্তাসকল উৎসাহিত হয় আৰু জনতাৰ মাজত আমি এইদৰে আগবঢ়াই গৈছোঁ। সংগঠনৰ ক্ষেত্ৰতে সাংঘাতিক ধৰণৰ ডিলিমিটেশ্যন সংগঠনটো হ'ব, কাৰণ বহুত জিলাৰ পৰা আমাৰ পাৰ্ট কিছু ওলাই গৈছে বা বহুত বিধানসভাৰ পৰা ওলাই গৈছে। নতুন নামাকৰণ হ'ব, যেনেকৈ তামোলপুৰ বিধানসভা সমষ্টি প্ৰস্তাৱিত ওদালগুৰি বা ভৈৰৱকুণ্ড লোকসভা সমষ্টিত অন্তৰ্ভুক্তি হ'ব। তো এইবিলাক গোটেই কথা চিন্তা চৰ্চা কৰি এইখন সভা ইয়াত অনুষ্ঠিত কৰা হৈছে আৰু নিশ্চিতভাৱে যিটো আগত মঙলদৈ আছিলে, মঙলদৈৰ পৰা এতিয়া আমাৰ নলবাৰী সদৰ সমষ্টি যিটো আমি যিখন প্ৰস্তাৱিত লিষ্ট পাইছোঁ, ঠিক তেনেদৰে তামোলপুৰ বিধানসভা সমষ্টি, আমাৰ ওদালগুৰি যিটো লোকসভা সমষ্টি বা দৰং লোকসভা সমষ্টিত সোমাই যাব, ঠিক তেনেদৰে ভৱিষ্যতৰ এটা নতুন বিধানসভা সমষ্টি। গোটেইবিলাক কথা কিছুদিন পিছতে আমি তন্নকৈ ইয়াক ষ্টাডি কৰি কিদৰে কৰিব পাৰি এই গোটেই চৰ্চা কৰা হ'ব। ক'তো আজি BTRত সুন্দৰভাৱে কাম কাজ চলি আছে। মাননীয় প্ৰমোদ বড়ো ডাঙৰীয়াৰ নেতৃত্বত ভাৰতীয় জনতা পাৰ্টীৰ ছাপোৰ্টত যিখন BTCত চৰকাৰ চলিছে, সুন্দৰভাৱে কাম কাজ কৰি আছে। তাত ভাৰতীয় জনতা পাৰ্টীৰ কোনো অসন্তুষ্টিৰ কথাই নাহে। মুখ্যমন্ত্ৰী আমি নাজানো নে কোনে কৈছে, আপোনালোকে তাত সুধিব। দায়িত্বৰ সালসলনি নহয়, এৰিয়া এক্সক্লুশ্যন ইনক্লুশ্যন হ'ব। সমষ্টি যেনেকৈ সালসলনি ব্লক নহয়, এইটো প্ৰশাসনে এডমিনিষ্ট্ৰেটিভ ব্লক ঘোষণা কৰিব লাগে আৰু নিশ্চিতভাৱে কৰিব লাগিব পাৰে। প্ৰশাসনৰ সুবিধাৰ্থে যি কৰা যায় ৰাইজৰ সুবিধাৰ্থে কৰিব লগা। BTRত যিহেতু লাহে লাহে